নমস্কাৰ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। যিহেতু আজি ছট পূজা হয়, আমি এতিয়া ছট পূজা চাবলৈ আহি আছোঁ। খোজকাঢ়িয়ে আহি আছোঁ। এয়া চাওক, আমি ছট পূজা আহি আছোঁ। এয়া মানে ছট পূজা আহি আছে দেই। এয়া আমি পাই গ'লোহি ছট পূজা। গোলাঘাটত হয়, এয়া দেখিছে নহয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব, বহুত ধুনীয়া হৈছে। ইয়াত বহুত বেছি মানুহ হৈছে। ভিডিঅ'টো শেষলৈকে চাব, দেখিবই কিমান ধুনীয়াকৈ মানে পালন কৰিছে। আমি এতিয়া আছোঁ দলঙৰ ওপৰত, তললৈ যাম আৰু ওপৰৰ পৰা অলপমান ভিডিঅ' কৰি ল'লোঁ, তাৰপিছত তললৈ যাম। এয়া দেখিছেনে, বহুত মানুহ হৈছে। আৰু এইফালে দেখিছেনে, এতিয়া পোহৰ হৈছেগৈ হয়। এয়া দলংখন, আমি এতিয়া তলত আছোঁ। जिसकी उम्र 8 साल है, जिसका नाम राहुल सिंह है, वो गुम गया है। तो जिसे भी मिले हमारे अस्थायी कार्यालय नवयुवा शक्ति के गेस्ट हाउस के पास ले आए। जो कि चांदमारी हरिजन कॉलोनी का रहने वाला है। पंडित जी और गंगा मैया के बीच का जो रास्ता है उसे आप लोग खाली रखें।
আৰু আমাৰ ইয়াত পূজা কেনেকৈ পাতে আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো যদিহে চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ তেন্তে বাই বাই। তুমি চা থাকিলে দেহা মোৰ মৰহি যায়। একেলৈ আছা চাই তুমি চা থাকিলে দেহা মোৰ